হেল্ল' এভৰিৱান, মই আজি বনাব লৈছোঁ মুৰ্গী মাংসৰ সৈতে কল পচলা। মই এইখিনি নিমখ, তেজপাত, পিঁয়াজ, জলকীয়া, হালধি, আদা নহৰু পেষ্ট সেইখিনি মই ভাজি ল'লোঁ। পিঁয়াজখিনি ভাজাৰ পিছত মই ইয়াত পিঁয়াজ, আদা নহৰু পেষ্টৰ লগত মাংসখিনি দি দিছোঁ। তাৰপিছত মই ভালকৈ ভালকৈ মই এতিয়া ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত মই ইয়াত হালধি, নিমখ আৰু জিৰা পাউডাৰখিনি এড কৰি দিছোঁ। এড কৰাৰ পিছত মই ভালদৰে লৰাই দিছোঁ। লৰাই দিয়াৰ পাছত মই ইয়াত এতিয়া মই ভালদৰে লৰোৱাৰ পিছত মই ইয়াত এতিয়া জলকীয়া আৰু ইলাচি, দালচেনি দি দিলোঁ। দি দিয়াৰ পিছত মোৰ ইয়াতে মাংস তৰকাৰী ৰেডি হয়। আপোনালোকে দেখিছে মোৰ ইয়াত মাংস তৰকাৰী ধুনীয়াকৈ উতলটো আহিছে। উতল আহিছে দেখিছে। মই উতলটো অহাৰ পিছত মই পচলাখিনি কাটি ল'লোঁ, আগখিনি গুচাই ল'লোঁ ভালদৰে। মই এইখিনি দুভাগকৈ বনাইছোঁ। এইখিনি মাংস তৰকাৰী আৰু এইখিনি মই ইয়াত পচলাৰ লগত বনাম। পচলাখিনি মই এতিয়া গিলাচ এটাৰ সহায়ত ধুনীয়াকৈ ভাঙি লৈছোঁ। সৰু সৰু পিচ লৈ ভাঙি লোৱাৰ পিছত মোৰ এতিয়া অলপকৈ ভাজি লোৱাৰ পিছত মই এইখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। ৰেডি হোৱাৰ পিছত মই এতিয়া নিমখ অকণ এড কৰিম। তাৰপিছত সেইখিনি পানী ওলাই কলপচলাত, পানীখিনি মই আঁতৰাই দিছোঁ। এতিয়া ধুনীয়াকৈ মঠি পেলাই মই মঠাৰ পিছত মই এতিয়া ধুনীয়াকৈ এটা পাত্ৰত পানীখিনি চেপি মই উলিয়াই দিছোঁ। আপোনালোকেও এনেকৈ ট্ৰাই কৰিব। মই এইখিনি হৈ গ'ল চেপা প্ৰায়খিনি হৈছেহি মোৰ। যদি ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব আৰু নতুন ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া হৈ যোৱাৰ পিছত মই এইখিনি বাকী মাংসখিনিৰ লগত মই দুভাগকৈ বনাইছিলোঁ। এভাগ মোৰ মাংস তৰকাৰী হ'ল আৰু এভাগ পচলাৰ লগত বনাবলৈ থৈ দিছিলোঁ। তাতে মই পচলাখিনি দি দিলোঁ। মোৰ এই পচলা ঢেৰ হ'ল মোৰ এই পচলা। তাৰপিছত কেৰাহীটো সৰু হৈছে, তাতে মই গোটেইখিনি পচলা দি দিছোঁ। ভালদৰে লৰাইও দিছোঁ। এয়া দেখিছে মই ধুনীয়াকৈ লৰাইছোঁ। লৰোৱাৰ পিছত মই ধুনীয়াকৈ আপ ডাউন কৰাব পৰাকৈ ধুনীয়াকৈ মই লৰাই দিছোঁ। আপোনালোকেও ট্ৰাই কৰিবচোন পচলাৰ সৈতে মুৰ্গী মাংস। কেনেকুৱা পায় মোক জনাব কমেণ্ট কৰি। এতিয়া দেখিছে মই ধুনীয়াকৈ লৰাই পচলাখিনি এতিয়া ওপৰতল কৰি দিছোঁ। আপোনালোকেও ট্ৰাই কৰিব। যদি বনাই খোৱা নাই, বনাই খাব। মই এইখিনি হৈ গৈছে, মই লৰাইছোঁ ধুনীয়াকৈ। গোটেইখিনিৰ লগত মিহলি কৰাই দিছোঁ। ধুনীয়াকৈ মিহলি কৰি দিছোঁ। আপোনালোকে যদি আৰু নতুন আপডেট পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিম। মই এইখিনি ঢাকি দিলোঁ। ঢাকাৰ পিছত মই এতিয়া গৰম পানী ঢালিম। গৰম পানী কৰি ল'লোঁ। গৰম পানী কৰাৰ পিছত মই এতিয়া মুৰ্গী মাংস আৰু পচলাখিনিত মই এতিয়া ভালকৈ লৰাই দিছোঁ। লৰাই হোৱাৰ পিছত মই এতিয়া তাত ভালদৰে লৰাই দিছোঁ। লৰাই হোৱাৰ পিছত মই তাত এতিয়া এড কৰিম, পানীখিনি এড কৰি দিম। এতিয়া ঢাকি লৈ
তাৰপিছত মই এতিয়া পানীখিনি ৰেডি হৈ আছে। পানীখিনি মই এতিয়া ঢালি দিম। এয়া দেখিছে, মই ইয়াত গৰম পানী ইউজ কৰিছোঁ। আপোনালোকেও গৰম পানীয়ে ইউজ কৰিব। এইখিনি মই এতিয়া ভালদৰে লৰাই দিছোঁ। লৰাই দি পাছত মই ইয়াত উতলটো আহিছে, আপোনালোকে দেখিছে। মই এতিয়া আকৌ এবাৰ লৰাই দেখুৱাইছোঁ আপোনালোকক। কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল বাটনটো অল কৰি দিব। এয়া মোৰ হ'ল মুৰ্গী মাংস আৰু কলপচলা ৰেডি হৈ গ'ল। এয়া দেখিছে কিমান ধুনীয়াকৈ হৈ গ'ল মোৰ। এয়া মোৰ ৰেডি। আপোনালোকে ট্ৰাই কৰিব। থেংক ইউ। বাই বাই।